সমাগত এই BTAD ইলেকশ্যন সমাগত এই BTAD ইলেকশ্যনত যাতে আজি কোচ ৰাজবংশীসকল ভূমিপুত্ৰ হোৱাৰ পিছত যিহেতু আমাক BTAD অঞ্চলত আমাক ৰাজনৈতিকভাৱে পংগু কৰা হৈছে কিন্তু পংগু কৰা হোৱাৰ পিছতো যিকেইটা মানে মুকলি যিকেইটা সমষ্টি আছে সেইকেইটা সমষ্টিটো কিন্তু আমাক এনেধৰণৰ লজ্জাত পেলায় যাৰ কাৰণে আমি খুব দুখেৰে আমি এটা কথা ক'ব আহিছোঁ কোচ ৰাজবংশী সমাজ এইবাৰ খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপত আমি ভোট প্ৰদান কৰা হ'ব আমাক প্ৰত্যেকটো ৰাজনৈতিক দলক এটা কথা ক'ব বিচাৰিছোঁ লগতে অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যদি সঁচাকৈ জাতি মাটি ভেটিৰ কথা কোৱা যদি চৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো সমষ্টিত খিলঞ্জীয়া ভূমিপুত্ৰসকলক যাতে লাজত নপৰে আমি যাতে ভালভাৱে যাতে ভোট প্ৰদান কৰিব পাৰোঁ তাৰ ব্যৱস্থা যাতে সঠিক ৰূপত কৰিব পাৰে তাৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকলক টিকেট দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ লগতে বিশেষকৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটাই দাবী যি পৰিষদীয় নিৰ্বাচন BTR হ'ব তাতে ফকিৰাগাৰাম আমাৰ গুমা তাৰপিছত থুৰিবাৰী আৰু মঠনগুৰি এইকেইটা সমষ্টি যিহেতু কোচ ৰাজবংশী জিকা চান্স বহুতো আছে এইকেইটা সমষ্টিত এইবাৰ কোচ ৰাজবংশীসকলক ভোট দিব লাগিব আপোনালোকে গম পাইছে অসমত দুলীয়াজানত যিটো ঘটনা ঘটিলে সেই ঘটনাৰ কথা আমি চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে আপোনালোকে চাওক বিজেপি চৰকাৰ হোৱাৰ পিছত যেতিয়া অশোক সিংঘাল অসমৰ মন্ত্ৰী পালে মন্ত্ৰী পোৱাৰ পিছত কিন্তু এই 4 বছৰত কিন্তু অসমত কোনটো প্ৰান্তত আজি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ হোৱা নাই তাক লৈ কিন্তু আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে তাৰ কাৰণে খিলঞ্জীয়া বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈ আমি আগবাঢ়িব লাগে আমি লাজ পাওঁ কেতিয়াও আমি এনেকৈ এটা পৰিৱেশ আহি পাইছে সেই পৰিৱেশৰ মাজত আমি অখিলঞ্জীয়া মানুহক আমি ভোট প্ৰদান কৰিব লগাত পৰি গৈছে কাৰণ আমাৰ কোচ ৰাজবংশীসকল ৰাজনৈতিকভাৱে সচেতন নোহোৱা কাৰণত আমাৰ যিবিলাক ৰাজনৈতিকভাৱে আমি আগ নবঢ়াৰ কাৰণত বিভিন্ন ৰাজনৈতিক দলৰ কিন্তু নেতৃত্বসকলে কিন্তু চাল চতুৰাৰিলে আমাৰ কিন্তু কোচ ৰাজবংশীসকলৰ ভোট লোৱাৰ কাৰণে একটা পৰিৱেশ ৰচনা কৰে আমাৰ কোচ ৰাজবংশীসকলক যিটো আমাৰ ভোটৰ পেটাৰ্ণ সেইটো কিন্তু চেঞ্জ কৰা হৈছে ৰাজনৈতিক প্ৰতিনিধিয়ে আমাৰ কোচ ৰাজবংশীসকলৰ যিটো ভোট এই ভোটক কিন্তু 3টা ভাগত ভাগ কৰিছে আজি বিভিন্ন ৰাজনৈতিক দলৰ নিজৰ স্বাৰ্থৰ কাৰণে মানে ভাগ কৰা আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশীসকল বৃহত্তৰ মানে ভোট আছে থকাৰ পিছত আজি কোচ ৰাজবংশীসকলৰ ভোটবিলাক কিন্তু 3টা ভাগত ভাগ কৰা হৈছে কোনোবা কোচ ৰাজবংশীসকলক বেংগলী সজাইছে কাবাক আজি কোচ ৰাজবংশী হিচাপত সজাইছে কোচ ৰাজবংশীৰ মানুহে কোনোবা এজনক অসমীয়া সজোৱা হৈছে কিন্তু এই ধৰণৰ ভোট বিভাজন দেখুৱাই আমাৰ মাজত আমাক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ যি প্ৰৱণতা এই প্ৰৱণতাটো শেষ হ'ব লাগে আৰু প্ৰত্যেকটো কোচ ৰাজবংশী অঞ্চলত কোচ ৰাজবংশী প্ৰতিনিধি দিয়াৰ কাৰণত আমি আহ্বান জনাইছোঁ কাৰণ অখিলঞ্জীয়া মানুহ ভোট প্ৰদান কৰিলে দুলীয়াজানত যি ঘটনা ঘটিছে এই ঘটনা কিন্তু ইয়াতো নঘটিব বুলি আমি ক'ব নোৱাৰোঁ কাৰণ এইখন চৰকাৰত এজন অশোক সিংঘাল থকাৰ পিছত আজি অসমত যদি খিলঞ্জীয়াৰ ওপৰত ইমান অন্যায় অত্যাচাৰ চলি আছে কিন্তু এইখন চৰকাৰত 99জন অশোক সিংঘাল আমাৰ থকাৰ পিছতো আমি কিয় সুৰক্ষিত নহয় সেইটো সুৰক্ষিত আমি হ'ব লাগিছিল কিন্তু আজি চাওক দুলীয়াজানত যিটো ঘটনা ঘটাৰ পিছতে প্ৰাক্তন আক্ৰাসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যিটো হেণ্ডকাপ লগাই এটা পৰিৱেশ আনিলে খুব দুৰ্ভাগ্যজনক কথা এনেকা পৰিৱেশ যি ইয়াতো নানিব বুলি আমি কেনেকৈ ক'ব পাৰিম সেইকাৰণে এইখন চৰকাৰৰ প্ৰতি আমাৰ আস্থা ভৰসা নোহোৱা হৈ গৈছে তাৰ কাৰণে আপোনালোকে যে সঁচা অৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰক যদি সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে তেতিয়াহ'লে কোচ ৰাজবংশীসকলক যিটো ভূমিপুত্ৰ খিলঞ্জীয়া হয় ভূমিপুত্ৰ খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰাৰ কাৰণত আগভাগ লোৱাৰ কাৰণত আমি আহ্বান জনাইছোঁ আমি বিশেষকৈ BTAD যি ইলেকশ্যন হ'ব BTAD ইলেকশ্যনত যদি কোচ ৰাজবংশীসকলক ফকিৰাগাৰাম আমাৰ ধুৰিবাৰী মঠনগুৰি গুমা এইকেইটা অঞ্চল যদি কোচ ৰাজবংশীসকলক যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি কোচ ৰাজবংশীসকল এইবাৰ অখিলঞ্জীয়া মানুহক আমি ভোট প্ৰদান কৰাৰ কাৰণে আমি বঞ্চিত হৈ থাকিম কাৰণ আমি দেখিবলৈ পাইছোঁ খিলঞ্জীয়া মানুহ অসমত আমাৰ আজি স্থান নোহোৱা হৈছে আমাৰ অসমতে আমাৰ আজি ভাবুকি অহা হৈছে আমি যদি এনেকৈ যদি আমি চলি থাকোঁ তেতিয়াহ'লে কিন্তু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিশেষ হৈ যোৱাৰ পথাৰত আহি যাব কেৱল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিলে আমাৰ মনবিলাকো যদি ইণ্ডাষ্ট্ৰিয়েল কৰি দিয়ে তেতিয়াহ'লে কিন্তু মানুহ থকা সমাজ নাথাকে আমি মানুহ থকা সমাজখন বিচাৰিছোঁ যি সমাজত আমি পূৰ্বৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে মিলি আমি শক্তিশালী ৰূপত আমি এখন সমাজ প্ৰতিষ্ঠা কৰি যেনেকৈ আছিলোঁ তেনেকৈ আমি শক্তিশালী সমাজখন আমি বিচাৰোঁ এতিয়া আমাৰ সমাজখন আমি সুসংগঠিতভাৱে যদি ৰাখিব লাগে তেতিয়াহ'লে আমাৰ জনপ্ৰতিনিধি যদি নাথাকে বাহিৰৰ পৰা যদি জনপ্ৰতিনিধি আমি যদি হাইজেক কৰি আনিব সিহঁতক যদি জিকোৱা হয় তেতিয়াহ'লে আমাৰ সমাজখন কেনেকৈ থাকিব হৈছোঁ
চিন্তিত হোৱাৰ কাৰণে আজি কোচ ৰাজবংশী সমাজ থানবাদ নহওক, কোচ ৰাজবংশীসকলৰ লগতে অসমত থকা ভূমিপুত্ৰ খিলঞ্জীয়াসকল থানবাদ নোহোৱাৰ কাৰণে আজি ভূমিপুত্ৰ খিলঞ্জীয়াসকল শংকিত যাতে হ'ব লগা নহয়, তাৰ কাৰণে প্ৰত্যেকটো নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক আগস্থান দিয়াৰ কাৰণত প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰ যদি ভূমিপুত্ৰ খিলঞ্জীয়াসকলক যদি ৰাজনৈতিকভাৱে যদি আগবঢ়াই দিয়া নহয়, তেতিয়াহ'লে কিন্তু এই 4 বছৰত প্ৰত্যেকখন যি ধৰণে খিলঞ্জীয়াৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, এই ধৰণৰ কিন্তু অন্যায় অত্যাচাৰ প্ৰত্যেকটো ক্ষেত্ৰত আহি পৰিব, প্ৰত্যেকটো ঠাইত আহিব। আমি খিলঞ্জীয়া মানুহ এদিন ঘৰ বাৰী এৰি আমি বেলেগত যাব লগাৰ পৰিৱেশ আহিব পাৰে। তাৰ কাৰণতে আৰু অসমৰ আৰক্ষী বিষয়াসকলক মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, শংকৰজ্যোতি বৰুৱাৰ যিটো এটা তেল ডিপুত কাজিয়া পেচাল লৈ খিলঞ্জীয়া এজন জাতীয়তাবাদী লিডাৰক যি ধৰণে হেণ্ডকাপ লগাই চোৰৰ দৰে তাক লৈ যোৱা হ'ল, যদি সঁচা অৰ্থত যদি এই অসম চৰকাৰৰ যদি ইমান যদি শক্তি আছে, তেতিয়াহ'লে প্ৰত্যেকটো অঞ্চলত কোচ ৰাজবংশীকে আদি কৰি যিমান খিলঞ্জীয়া মানুহৰ মাটি বাৰী কিন্তু আজি অখিলঞ্জীয়া মানুহে মানে হস্তক্ষেপ কৰি আছে। সেইবোৰ কিন্তু আজি 10 বছৰ 15 বছৰকৈ কেছ চলি আছে, কিন্তু আমাৰ মানুহখিনি আজি তাতে কোনো আজি পৰ্যন্ত মানে নিজৰ ভূমিখিনি ঘূৰাই অনাৰ কাৰণে যিখিনি মানে সহযোগিতা পাব লগা আছিলে আজি পৰ্যন্ত পোৱা নাই। যদি আপোনালোকে ভালভাৱে যদি খিলঞ্জীয়াৰ পক্ষতে আছে, তেতিয়া এই ধৰণৰ কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, আজি এজন অশোক সিংঘাল অসম চৰকাৰৰ মন্ত্ৰী হোৱাৰ পিছত আজি যি ধৰণৰ অখিলঞ্জীয়া মানুহখিনি আজি ইউপিৰ পৰা আৰম্ভ কৰি নাইজাৰ পৰা যি ধৰণে কাৰোবাৰ ফোনত আহিলে আমাৰ মানুহ হেণ্ডকাপ লগোৱা পৰিৱেশ আহি পৰিছে। অসমত ইমান অশোক সিংঘালখিনি থকাৰ পিছত আমি কিয় সুৰক্ষিত নহয়? সেইকাৰণে অসমৰ বিভিন্ন থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমি একত্ৰিত হৈ আগবাঢ়িব লাগে। আৰু এটা কথা আমি স্পষ্ট আকাৰে কৈছোঁ, ফকীৰাগাৰাম, গুমা, থুৰিবাৰী আৰু মথনগুৰি এইকেইটা সমষ্টিত যদি কোচ ৰাজবংশীসকলক যদি আমাৰ যদি টিকেট প্ৰদান কৰা নহয় যিকোনো ৰাজনৈতিক দলে, তেতিয়াহ'লে কিন্তু আমাৰ যি মনত যি ক্ষোভ, সেই ক্ষোভৰ যি উদ্গীৰণ হ'ব, সেই উদ্গীৰণত কিন্তু প্ৰত্যেকখন চৰকাৰে তাৰ ফল পাব। তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, আজি ৰাজনৈতিকভাৱে সজাগ সচেতন কৰাৰ কাৰণত, জাতি জনগণনা সঠিক পথত হোৱাৰ কাৰণত আমি প্ৰত্যেক কোচ ৰাজবংশীৰ ঘৰত সোমোৱাৰ কাৰণে আমি পৰিৱেশ ৰচনা কৰিব ওলাইছোঁ। তাৰ কাৰণে অহা 26 তাৰিখে কোকৰাঝাৰত এখন আমাৰ বৈঠক অনুষ্ঠিত কৰা হ'ব। সেই বৈঠকত প্ৰাক্তন আক্ৰাছু, বৌদ্ধিক মহল, সচেতন মহল, গোটেই আমাৰ যিমান কোচ ৰাজবংশীৰ মানুহ আছে প্ৰত্যেককে আমি আমন্ত্ৰণ জনাম। এই কোচ ৰাজবংশীসকল নিজৰ পৰিচয় যাতে আমি গৌৰৱে দিব পাৰোঁ, আৰু কোনো ৰাজনৈতিক লিডাৰে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে যাতে আমাৰ সমাজখনক যাতে ভাগ কৰিব নোৱাৰে, তাৰ কাৰণে সজাগ সচেতন হোৱাৰ কাৰণত 26 তাৰিখে কোকৰাঝাৰত এখন আমি সভা অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ জৰিয়তে সেই সভাত কোচ ৰাজবংশীসকলক, সচেতন ব্যক্তিসকলক, কোচ ৰাজবংশী ৰাইজক এইখন সভাত মানে উপস্থিত থকাৰ কাৰণত আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ।